Hello guys, welcome to my YouTube channel. Yes, আজি এটা স্পেশাল ডে। এক মিনিট মুখখন দেখুৱাই দিওঁ। Yes, আজি এই মানুহটোৱে আজি এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিলে। Yes, আজি 10 তাৰিখ 10/5/2021। মই জন্ম হৈছিলোঁ 2001 10 মে। সো আজি মোৰ 20 বছৰ সম্পূৰ্ণ হ'ল এই পৃথিৱীখনত। সো গাইজ অসমীয়া 26 তাৰিখ, অসমীয়া বহাগৰ 26 তাৰিখ। সো আপোনালোকে বহাগৰ মাহটো অসমীয়া মানুহে জানে কিমান এটা মানে ফূৰ্তিৰ মাহ, গোটেই মাহটোৱে বিহু 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 চবে ৰং ধেমালি কৰা। সো গাইজ য়েছ, মই আপোনালোকক ৰং ধেমালি কৰিবৰ কাৰণে মোক পৃথিৱীলৈ ভগৱানে পঠিয়াইছিলে যাতে মই আপোনালোকক ৰং ধেমালিৰ কাৰণে আপোনালোকক মই এণ্টাৰটেইনমেণ্ট কৰিব পাৰোঁ। এইখিনিয়ে গাইজ। Oh my God! Wow! Oh my God! একো স্পেচিয়েল বাৰু নাই, কাৰণ তাৰ আগৰ বছৰ বাৰু ফুল লকডাউন হৈ আছিলে কৰোণাৰ কাৰণে মোৰ বাৰ্থডেত। বাট এই বছৰ এতিয়া যিটো পেণ্ডেমিক চব বন্ধ চন্ধ হৈ, চ' একো স্পেচিয়েল প্লেনিং কৰা নাইও। বাট কিনো কৰিম আৰু ন। চ' গাইজ এইখিনিয়ে, একো নাই। এতিয়া আমি এনেই খালি মানে মোৰ যিহেতু মানে বেষ্ট ফ্ৰেণ্ড, চ' মই চবৰে লগতে বাৰু ইমান ভাল নহয়। বাট কেইটামান আছে, তাতে কেইটামান বাৰু অহা নাই। চ' সিহঁতকেইটাৰ লগতে বোলো অকণমান বোলো এনেই টাইম স্পেণ্ড কৰোঁ বুলি আহিছোঁ। এয়া সিহঁতকেইটা ৰখি আছে এইকেইটা। চ' গাইজ এইখিনি সিহঁতৰ লগত এটা টাইম স্পেণ্ড কৰিম। তাৰপিছত জিম আহিম, তাৰপিছত আৰু জিমৰ পৰা গৈ পিনে ঘৰত আমাৰ মা দেউতা মই তিনিটাহে আৰু। চ' থেংক ইউ। চ' গাইজ এইখিনিয়ে কি বুলি কয়, এইখিনিয়ে। তাৰপিছত গধূলা সময়ত মই কি বুলি কয় মা দেউতাৰ লগত থাকিম। এইখিনি এতিয়া আৰু ইহঁতকেইটাৰ লগতে আছোঁ আৰু। এয়া আমি কেইটা আহিছোঁ। এইটো অমৰান্ত লুকাইছ কিয় তই? আহা, মই তোৰ লগত একো বেয়া কাম কৰিব অহা নাই। এইটো অমৰান্ত। बड़ा हरामी हो बेटा। এইটো দীপাংকৰ, এইটো ৰিকি আৰু কেইটামান অহা নাই। চ' আমি কেইটা এনেই মানে অকণমান বোলো লগৰ লগত অকণমান টাইম স্পেণ্ড কৰোঁ। 2টা বজাতো বন্ধ কৰিয়ে দিব, 6টা বজাৰ পৰা কাৰফিউ। চ' গাইজ আমি আহিছোঁ। এতিয়া আমাৰ গোটেইকেইটা গেঙৰ ভিতৰত ই চবতকৈ ডাঙৰ, কিন্তু ই বয়স লুকুৱাই থাকে। তো ইয়াৰ জানুৱাৰীত গ'ল, তাৰ জানুৱাৰীত 20 বছৰ সোমালে। ই আমাৰ চবতকৈ সৰু, কিন্তু ইয়ে চবতকৈ আমাৰ ছোৱালী পাগল। ই আমাৰ মাজু নহয়, মই মাজু কইনা। আৰু মই অকণমান মানে ওপৰ পৰা 2 নম্বৰ মানত পৰিম ন। চ' এইখিনিয়ে চব এইখিনিয়ে। এতিয়া অকণমান সময় যাব লাগে। চ' গাইছে ফাইনেলি ওলাই আহিছোঁ। আৰু আপুনি চাব পাৰিছে ৱেডাৰটো ইমান ধুনীয়া ৱেডাৰ, নাই বৰষুণ নাই ৰ'দ, মানে এইটো একেবাৰে পাৰফেক্ট হয়। এইটো মানে ৰ'দো নহয় বৰষুণ নহয় ন। চ' মাজত যিটো ৱেডাৰ থাকে এইটো মানে মজা ৱেডাৰ। চ' গাইছে আহি আপোনালোকে দেখিবলৈ পাইছে ৰহাটো দেখিছে। ৰহাটো এয়া একে অৱস্থা, মানে অকণমান বৰষুণ দিলে পানী পূৰা একে কৃত্ৰিম বান হৈ যায়। আগত কোন এই দুটা মই নাজানো। চ' গাইছ মই দীপাংকক ছোৱালী পাগল বুলি কৈ থাকোঁ। সি যদি ক'ৰবাত বেলেগত ছোৱালী দেখে এবাৰ হ'লে পাৰি ঘূৰি চাবই। আপোনালোকক মই আজি কেমেৰা আগত প্ৰমাণ দিম, চাব। গাইছ এয়া চাওক, কেমেৰা আগত প্ৰুফ কৰি দিছোঁ আপোনালোকক। বিশ্বাস হ'লনে আপোনালোকৰ? 2 hours later. হেল্ল' গাইজ, ফাইনেলি এতিয়া আমি গোটেইকেইটা মানে কি বুলি কয় দিনটো আজি টাইম স্পেণ্ড কৰিলোঁ। যিহেতু আজি মোৰ বাৰ্থডে। আমাৰ লগত যিটো ৰিকি আছিলে সি বৰ্তমান ঘৰলৈ গুচি গ'ল, সিহঁতৰ খানা আছে। চ' এতিয়া আমি কেইটা আছোঁ। আপোনাৰ কিবা এটা কোৱা। হেপী বাৰ্থডে তই উইচ কৰিব নালাগে দে, বেলেগ কিবা কওঁ। দীপাংকৰ কিবা এটা কোৱা। দেখা কোৱা কিবা। চ' গাইজ ধেমালি ধুমলা বাদ দিছোঁ। য়েছ, আজি মই 20 বছৰ বয়স মোৰ হ'ল। আজি মই সোমালোঁ। চ' গাইজ 19 বছৰ গ'ল। চ' গাইজ 19 বছৰ বয়সত যিমান ধৰণৰ নিজৰ গাঁৱত সৰু লাগি থাকে। 19 বছৰ বয়সতো বাৰু বহুত ঘৰৰ দায়িত্ব লৈছোঁ, বা চিন্তাই বাৰু বহুত মানে কি ক'ম এইখিনি বা কথা নকওঁ জন্মদিনৰ দিনাখন। কিন্তু আজি 20 বছৰ বয়সত মানে আৰু দায়িত্ব মানে আহি পৰিছে। 20 বছৰ বয়সত যিমান ধৰণৰ নিজৰ গাঁৱত ডাঙৰ ফিল হয় ন। চ' গাইজ এইখিনিয়ে 20 বছৰ সোমালোঁ দিয়ক আৰু। এতিয়া সোমালোঁ আৰু 20 বছৰ। তোমাক কিবা এটা কোৱা, লাষ্ট কিবা এটা কোৱা। হা ঠিক আছে, একো নকয়। এইটোৱে আৰু থাকিব ভিতৰত। এতিয়া মই জিম যাম, মানে জিম আহিম। মই বাৰ্থডে নাহোঁ, জিম আহিম। চ' গাইজ এইখিনিয়ে। একো মানে এতিয়া আমি একো মানে ভিডিঅ' বেছি শ্বুট নকৰিলোঁ, কাৰণ আমি চবে কথা পাতি পিনে পূৰা টাইম স্পেণ্ড কৰিলোঁ। চ' আমি দেখুৱাবলগীয়া একো নাই চান, কাৰণ কৰোণা দিন, গোটেই কৰোণা বন্ধ। খালি আমি লগৰ ল'ৰাখিনিয়ে সৈতে অকণ টাইম স্পেণ্ড কৰিলোঁ। এইখিনি আৰু ইয়াত গাই ফটো শ্বুট কৰিলোঁ বাৰু। ইমান ফটো উঠিছে ন, মই বেছি ফটো উঠিছোঁ, মিছাই নকওঁ। মই ফটো উঠিছোঁ বেছি, মই উঠিছোঁ কি কৰোঁ ন, কি ডাঙৰ ফটো। চ' গাইছ এইখিনিয়ে থাকিব ভিডিঅ'টোত।
গাইছ ফাইনেলি দীপাংকক থলোঁ আৰু আপোনালোকে ৱেডাৰটো চাওক না ইমান ধুনীয়া মানে ৱেডাৰ নহয় আজি মানে কিবা গছ গছনি থকা জেগা এটা গ'লেও আপুনি মানে গাড়ী চলাই চলাই গৈ থাকক প্ৰাকৃতিক সৌন্দৰ্য মানে মনোৰঞ্জন কৰি গৈ থাকক ইমান ধুনীয়া লাগিল হয় বা গাইজ 4টা বা 3টা বা 2টা দীপাংকক থলোঁ আৰু তাৰ আজি চাগে মোৰ মনটো বেয়া লাগিছে মন চন মাৰি গৈছে সি মোৰ বাৰ্থডেত সি ছুটি কেতিয়াব আহিছে মই গমে তাক একেবাৰে পূৰা একদম হানি চিং কাট দি দিছোঁ এতিয়া তাক মাকে ঘৰত যে বাপেকে যে তাক কি কৰে কি কৰিব তাক ফিডবেকটো আমি পাম ফিডবেকটো পাম এতিয়া এই দবা বজা গাইছে আৰু এতিয়া ঘৰলৈ যাওঁ ফটাফট আকৌ এতিয়া জিমো আহিব লাগিব লগতে জিম আহিব লাগিব জিমৰ টাইম হৈয়ে গ'ল চ' গাইছে ফোনো কৰিছে চ' আকৌ জিম আহোঁগৈ লগ পাম জিমত 1 hour later. হেল্ল' গাইজ কাপোৰ চেঞ্জ আপোনালোকে ভাবিছে বেলেগ দিন নহয় আজি 10 তাৰিখে আগবেলা সময় মই লগৰখিনিৰ সৈতে ঘূৰিলোঁ এতিয়া আমি জিম আহিছোঁ ইয়াৰ পৰা জিম আপোনালোকে ভাবিছে নেকি মই বাৰ্থডে দিনাখন জিম নাহিম বুলি ডেফিনেটলি বাৰ্থডে দিনাখন বেছিকৈ আজি জ'চত মাৰিছোঁ চ' বাৰ্থডে বুলি মই কেতিয়াও জিম মিছ নকৰোঁ হয় ন মিণ্টু চ' আজি জিম আহিছোঁ পূৰা জিম কৰিলোঁ ভাল লাগিলে মজা লাগিলে বাৰ্থডে দিনাখন জিম কৰিছোঁ অমলাইনে মোক চেলেঞ্জ এটাও দিলে মই নেক্সট ভিডিঅ'টো দেখুৱাই দিম বাৰু সি মোক মাৰিব হৈছে 6টা মই 10টা নে কেইটা মাৰিছোঁ পাহৰিলোঁ বাৰু মাৰি দিছোঁ চ' গাইছ এইখিনিয়ে এই 10 তাৰিখে দিয়ক কাপোৰ চেঞ্জ খালি এতিয়া জিমৰ বাহিৰত আছোঁ জিম হৈ গ'ল এতিয়া অনলাইনে মাৰি আছে তালৈকে নকওঁ ৰখি আছোঁ যাম আৰু সেইফালে চা তোক মই এইটো ৱেটত 6টা দিছোঁ 6টা কমপ্লিট কৰিব লাগিব ছটা হা ডেচিমেলটো বহুত ভালে কথা এইটো বাৰ্থডে চেলেঞ্জ দিছোঁ তাক 6টা দেই 6টা One, 2, 3, 4, 5, 6, মজা 7, 8, মজা 9, 10, birthday juice. হেল্ল' গাইজ আজি মই 5 দিনৰ পিছত মোবাইলটো মানে ভিডিঅ' শ্বুট কৰিবৰ কাৰণে কেমেৰাটো চুইছোঁ 10 তাৰিখে মোৰ বাৰ্থডেত চুইছিলোঁ আজি 15 তাৰিখ মানে কেমেৰা চুবলৈ মন যোৱা নাই এতিয়া মই জিমৰ বাহিৰত এইটো জিম এয়া হাইৱে আপোনালোকে চাব পাৰে কোনো মানুহ দুনুহ নাই মানে আপোনালোকে ভাবক মানুহটো মেণ্টেলিটিটো অকণমানটো চেঞ্জ হয় এতিয়া আপোনালোকে ফৰ এক্সাম্পল গাড়ী এখন ঘপকৈ গৈ আছে ঘপকৈ ব্ৰেক মাৰিলে কেনেকুৱা লাগে চ' এতিয়া নৰ্মেল যেতিয়া এটা মানুহৰ লাইফষ্টাইলত যেতিয়া ইমানখিনি যেতিয়া পৰিৱৰ্তন দেখা যায় চ' মানে মেণ্টেল হেল্থটোৰ ওপৰত অকণমান হ'লেও অকণমান প্ৰভাৱ পৰে চ' গাইছ এইখিনিয়ে বাৰ্থডে মোৰ তাৰপিছত 11 তাৰিখে মই লগৰখিনিক জিমত পাৰ্টি দিলোঁ বা সৰুকৈ একো শ্বুট কৰিব মন নগ'ল মানে একো শ্বুট কৰিবই মন নগ'ল মোৰ আৰু কি বুলি কয় এইখিনিয়ে আৰু সকলো ঠিক হৈ যোৱাৰ পিছত এতিয়া ক'তো ওলাই যাব নোৱাৰা হ'ল একো ব্লগিং কৰিবলৈ কাৰণ চব এতিয়া বন্ধ চন্ধ ন ওলাই আহিব এতিয়া কৰোণা দিনত ভালো নালাগে চ' এইখিনিয়ে আৰু যেতিয়া কৰোণা যেতিয়া শেষ হ'ব আপোনালোকক ভাল ভাল কণ্টেণ্ট দিম তেতিয়া মই ভাবিছোঁ বাৰু আপোনালোকক কি কণ্টেণ্ট দিব পাৰোঁ এইখিনিয়ে আৰু কি ক'ম আৰু কেইদিনমান চাগে আই থিংক লকডাউন দিবই চ' এইখিনিয়ে কি ক'ম আৰু সকলো সুৰক্ষিত থাকক ঘৰতে থাকক এইখিনিয়ে আৰু মই সেইদিনা আমাৰ লগৰখিনিৰ সৈতে ওলাই আহোঁতেও মানে আমাৰ মোবাইলত মই শ্বুট কৰিবলৈ নহ'ল বহুত কথাখিনি মানে আমাৰ মানে গেংটো কি এটা কথাই কৰিছোঁ মানে আমি ঘৰতো ননষ্টপ মোবাইল টিপিয়ে থাকোঁ বা যদি আমি ক'বলৈ ওলাই আহোঁ আমি মানে এতিয়া কি জানেনে গোটেইখিনি আড্ডা মাৰোঁ কিন্তু মোবাইল ইমান চবেই ইউজ নকৰোঁ তো মোৰ মোবাইল ওলাই শ্বুট কৰিবলৈ মানে নোলোৱা যে মানে এইটো মানে পাহৰি যাওঁ যে এইখিনি শ্বুট নকৰোঁ মানে ব্লগিং কৰোঁ মই পাহৰি যাওঁ চ' একো নাই গাইজ চব সকলো ঠিক হওক যাম ক'ৰবাত ঘূৰিব আপোনালোকক দেখুৱাম চ' এইখিনিয়ে সকলো সুৰক্ষিত থাকক দিছ ইজ শংকুৰ দাস এণ্ড চি ইন মাই নেক্সট ভিডিঅ' সকলো সুৰক্ষিত থাকক মাস্ক পিন্ধক ষ্টে ফিট ষ্টে হেল্ডি
I went from a bag to a bag to a bag. I remember me and mama used to ride the cab. Pull up at the lot, no more lease, we paying cash. Show up to a crib, hand the keys to a Jag. That's that light work, flexing so much it hurt. Used to rock hand-me-downs, now Versace down my shirt. I remember them days we couldn't wait for the first. Finally made me a meal, now we eating off the verse. Yeah, but I remember being hungry. Sardines, ramen noodles, and macaroni. Had that wick cheese sandwich with fried bologna. Don't want no pity, this part of my testimony. Yeah, I probably could've hit a lick with all my homies. Instead I played it cool and sat at home all by my lonely. You can go be stupid, I'll be fine with being phony. Cause I seen how that worked out for Set It By